অভয়পুৰীত সক্ৰিয় গৰুৰ সিন্ডিকেট অসাধু ব্যৱসায়ীয়ে বাংলাদেশলৈ চোৰাং গৰু প্ৰচাৰ কৰা সন্দেহ দল সংগঠনৰ লগতে সচেতন মহলৰ দীৰ্ঘদিন ধৰি আৰক্ষী প্ৰশাসনৰ নাকৰ তলেৰে চলি আহিছে এই অবৈধ ব্যৱসায়। এই ক্ষেত্ৰত প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰা অভিযোগ বিভিন্ন দল সংগঠনৰ। আৰক্ষী চকীসমূহৰ সন্মুখেৰে কেনেদৰে দীৰ্ঘদিন ধৰি সন্দেহজনকভাৱে গৰুৰ ব্যৱসায় কৰি আহিছে সেয়াও কিন্তু এক ডাঙৰ প্ৰশ্ন। প্ৰাপ্ত তথ্য অনুসৰি কাজল গাঁৱৰ পৰা অভয়পুৰীলৈ প্ৰায় প্ৰতিদিনে শেষ নিশাৰ ভাগত শ শ গৰু পাৰ কৰোৱা হয় আৰু দিনটোৰ ভিতৰত কেইবাটাও গৰু গাড়ীৰে পাৰ কৰা পৰিলক্ষিত হয়। আচৰিত কথা যে এই গৰুবোৰৰ মালিক কোন, কেনেদৰে ব্যৱসায় চলাই আহিছে তাৰ কোনো তথ্য কাৰো ওচৰতে নাই। ইতিমধ্যে এই ব্যৱসায়ত দুষ্ট চক্ৰ জড়িত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অতি শীঘ্ৰেই এই বিষয়ত উচিত তদন্ত বিচাৰিছে সচেতন মহলৰ লগতে দল সংগঠনে। আজি দীৰ্ঘদিনৰ পৰা উত্তৰ শালমাৰা মহকুমাৰ অভয়পুৰীৰ মাজেৰে কাজল গাঁৱৰ পৰা বা উত্তৰ অঞ্চলৰ পৰা কিছু চোৰাং গৰু ব্যৱসায়ীয়ে প্ৰত্যেক শুক্ৰবাৰ প্ৰতি সপ্তাহৰ প্ৰতি শুক্ৰবাৰে শ শ গৰু খোজকাঢ়াই লৈ যায়, যিটো ভেটেনাৰী এক্ট মতে তেওঁলোকে গৰু এটা গৰুক 12 কিলোমিটাৰৰ ওপৰত খোজকাঢ়াব নোৱাৰে, কিন্তু সুদূৰ কাজল গাঁও বা উত্তৰ অঞ্চলৰ পৰা শ শ গৰু তেওঁলোকে লৈ যায়। আৰু এটা দুৰ্ভাগ্যজনক কথা যে কেইদিনমান আগতে হাপাচাৰাৰ এটা পৰিয়ালৰ পৰা 15টাকৈ গৰু চুৰি গৈছে। যে এই যে চোৰাং গৰুবিলাক যে অভয়পুৰী ৰাস্তাৰ মাজেৰে খোজকাঢ়ি লৈ যায়, কিন্তু আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসন বা ভেটেনাৰী বা পৌৰসভা এইগিলা নিমাত, কিন্তু ক'ৰ পৰা কেনেকৈ আনিলে গৰুগিলা, ক'ত লৈ যাব, এইটো সোধাৰ দায়িত্ব আছিল। আৰক্ষী প্ৰশাসনৰ দায়িত্ব আছিল, জিলা প্ৰশাসনৰ দায়িত্ব আছিল, তেওঁলোকে কৰিব লাগিছিল। কিন্তু দেখা যায় যে তেওঁলোক নিমাত, তেওঁলোক আজি এইবিলাকৰ প্ৰতি কোনো গুৰুত্ব নাই। গতিকে আমি নাগৰিক সুৰক্ষা মঞ্চই প্ৰশাসনক, আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ, এই যে প্ৰতি শুক্ৰবাৰে শ শ গৰু আজি অবৈধভাৱে খোজকাঢ়ি লৈ যায়, থানাৰ সন্মুখেৰে পাৰ হয়, আজি 3-4টামান থানা পৰে। এই যে গৰুবিলাক যে খোজকঢ়াই লৈ আছে, বঙাইগাঁও জিলাৰ চাপাগুৰি, কাজল গাঁও, অভয়াপুৰী এইবিলাক থানাৰ মাজেৰে সন্মুখেৰে পাৰ হৈ যায়, কিন্তু আৰক্ষী প্ৰশাসনৰ ভূমিকা নীৰৱ। গতিকে আমি নাগৰিক সুৰক্ষা মঞ্চই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেওঁলোকে ক'ৰ পৰা কেনেকৈ এইবিলাক গৰু আনিলে এইবিলাক তদন্ত কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ এজন ব্যৱসায়ীয়ে ইমান গৰু ক'ত লৈ যায়? বাংলাদেশলৈ প্ৰচাৰ কৰে বুলি এতিয়া আমি শুনিছোঁ বাংলাদেশলৈ প্ৰচাৰ কৰে, কিন্তু কোনফালেদি লৈ যায় আমিতো দেখা নাই। কিন্তু যিহেতু এটা বদনাম উঠিছে, যিহেতু এটা গুণাগাথা চলিছে যে এই গৰুবিলাক বাংলাদেশলৈ লৈ যায়, গতিকে নিশ্চয় পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, আৰক্ষী প্ৰশাসনে ব্যৱস্থা লওক। অভয়পুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট, আসাম নিউজ।